হেল্ল' এভৰিৱান, ক্ৰিছিছ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে, কুশলে আছে। এইকেইদিন সকলোৰে মন উলহ মালহেৰে ভৰি থাকে, নহয়নে বাৰু? অলপতে দুৰ্গা পূজা গ'ল, আজি লক্ষ্মী পূজা, দিৱালী আহি আছে আৰু তাৰ পিছে পিছে আহি আছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। এই উৎসৱৰ দিনকেইটাৰ কাৰণেই হয়তো সকলোৱে মোৰ দৰে অপেক্ষা কৰি থাকে গোটেই বছৰটো। শৰতৰ তলসৰা শেৱালিৰ গোন্ধ, লগতে অসমীয়া কাতিমাহ যিহেতু গধূলি গাঁৱৰ মন্দিৰৰ পৰা অহা ভাগৱত পাঠৰ শব্দ আৰু ধূপ চাকিৰ গোন্ধ, কি এক নান্দনিক পৰিৱেশ। আৰু এইকেইটা দিন এইবাৰ মোৰ কাৰণে এইকাৰণেই স্পেচিয়েল যে বহু বছৰৰ মূৰত মই এইবাৰ এইকেইটা দিন উপভোগ কৰিবলৈ পাইছোঁ। সেয়েহে আজি লক্ষ্মী পূজা বুলি গাঁৱৰ এই মন্দিৰলৈ আহিলোঁ ইহঁত দুটাক লৈ, যিটো মন্দিৰত সৰুৰ পৰা ডাঙৰ হোৱালৈকে বিভিন্ন অনুষ্ঠানত জড়িত আছিলোঁ, বিহু মাৰি খানা খোৱালৈকে আৰু কত কি যে স্মৃতি। আজি সঁচাকৈ বহু বছৰৰ মূৰত ইয়াতে আহি নিজৰ আপোন গাঁওখনত নিজৰ আপোন মানুহবিলাকক লগ পাই সঁচাকৈ বহুতেই ভাল লাগিল। এয়া কাতি মাহৰ ভাগৱত পাঠ চলি আছে আৰু সকলোৱে এতিয়া পুথি পাঠ শুনি আছে আৰু ভিতৰত পূজাও হৈ আছে। আৰু এয়া লক্ষ্মী পূজাৰ হোম যজ্ঞ চলি আছে। যদিও কাতি মাহৰ আন দিনত মন্দিৰত অলপমান ভক্ত কম থাকে, কিন্তু আজি যিহেতু লক্ষ্মী পূজা, সেয়েহে গাঁৱৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্য লক্ষ্মী মাৰ পূজাৰ উদ্দেশ্যে মন্দিৰলৈ আহিছে। তেওঁলোকে ভক্তিভাৱে লক্ষ্মী মাক পূজা কৰিছে। আৰু এনেকৈয়ে মন্দিৰত কিছু সময় কটাই মা লক্ষ্মীৰ পূজাৰ প্ৰসাদৰ লগতে ভাগৱত পাঠৰ প্ৰসাদ গ্ৰহণ কৰি ঘৰলৈ উভতিলোঁ। আশা কৰিছোঁ মা লক্ষ্মীয়ে আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি লৈ আনে।